ফেইলাৰ ইজ এ পিলাৰ অফ ছাকচেছ। অসফলতাই সফলতাৰ শৃংগ বুলি ভাবি যদি আপুনি নিজকে অযোগ্য পথটোত চেষ্টা কৰি থাকে, তেন্তে আপোনালোকৰ আধা বয়স সেই অসম্ভৱ কামটোত লাগি থাকোঁতে গুচি যাবগৈ আৰু আপোনাৰ কোনো ৰিজাল্ট নোলাব। যদি এটা পাহাৰ হনুমানে দাঙিছিল বুলি আমিও ভাবি পেলাই দাঙিবলৈ চেষ্টা কৰি থাকোঁ, তাতকৈ মূৰ্খামি আৰু একো নহ'ব। মই কোনো হাঁহিয়তা পাত্ৰৰ বাবে এই কথাটো কোৱা নাই। মই যিটো ভিডিঅ' দিছোঁ আজি, যিটো ভিডিঅ'ৰ ওপৰত যিটো টপিকৰ ওপৰত মই ভিডিঅ' বনাইছোঁ, আপোনালোকে চালে বুজি পাব। জয় হিন্দু, চাই হেল্ল' নমস্কাৰ, ৱেলকাম টু মাই ইউটিউব চেনেল শংকুৰাজ ডবল4। কি খবৰ আপোনালোকে? নিশ্চয় ভালে, আৰু মই ভালে আছোঁ আপোনালোকৰ মৰম আৰু আশীৰ্বাদত। যদি মোৰ ভিডিঅ'বোৰ চাই ভাল লাগে তেন্তে লাইক কমেণ্ট কৰিব, আৰু যিসকলে নতুনকৈ মোৰ চেনেলটো চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ছাবস্ক্ৰাইব কৰোঁতে কাষতে থকা অল বুটনটো প্ৰেছ কৰিব, তেতিয়াহে আপোনালোকে মই দিয়া ভিডিঅ'বোৰ প্ৰথমে আপোনালোকে দেখিবলৈ পাব। তো বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। কিছুমান এনে ব্যক্তি আছে, আপোনালোকে দেখিছে মঞ্চত, তেওঁ নিজে গম পায়, আৰু প্ৰত্যেকে নিজৰ কথাটো গম পায়, হয়নে? নিজে গম পায় যে মোৰ একদম বেচুৰ, মানে কোনো সুৰ নাই। তেওঁ গৈ মঞ্চত হয়তো তেওঁ ধনৰ বলত, সমতা বলত, নহয়তো কিছুৱে মনৰ চখত গৈ এনেকুৱা ধৰণৰ সংগীত গায়, মানে গান গাই থাকে যে দৰ্শক পলাপত্তম। নাই, তেখেতে নিজে বুজিব লাগে ন, মানে কি মোৰ কাৰণে অতিষ্ঠ হ'ব মানুহবোৰ, তেনেকুৱা কিছুমান কাহিনী। আজি টপিকটো এনেকুৱা ধৰণৰে, কিছুমান যুৱকে নিজে গম পায় যে মোৰ হাইটটো ডিফেন্স লাইনৰ কাৰণে কোনো পধ্যেই নহয়। তেখেতলোকে মোৰ দৃষ্টিভংগীত সেই লাইনটোত লাগি সময় অভাৱত নষ্ট কৰাতকৈ তেখেতলোকে যদি বেলেগ এটা কামত নিয়োজিত হয়, তেতিয়াহ'লে তেওঁলোকৰ ভৱিষ্যতটো উজ্জ্বল হ'ব বুলি মই ভাবোঁ। মোৰ ক'বলগীয়া বিষয়টো এইটোৱে হ'ল, আমাৰ অসম পুলিচতো হৈছিলে। প্ৰথম যিটো ভিডিঅ' আপোনালোকে দেখিব সেইটো অসম পুলিচত হোৱা, আৰু দ্বিতীয়টো বৰ্তমান চলি থকা অগ্নিবীৰৰ হয়। তাতে এজন ল'ৰা ভৰি তলুৱাত, মানে যিটো হিল বুলি কওঁ আমি, হিল গেৰুৱা কয়, তাতে ৰবৰ টুকুৰা লগাই লৈ গৈছে, আৰু এজনে হাইটৰ কাৰণে চুলি পিন্ধি গৈছিল ডুপ্লিকেট। কথা হ'ল তেখেতলোকে ধৰা পৰিলে সমনীয়াৰ লগত লজ্জিত হয় ন। গতিকে যিটো কাম নহয়, এষাৰ কথা আছে নহয়, দাঙিব নোৱাৰা শিলক পৰি নমস্কাৰ কৰা বুলি, ঠিক তেনেধৰণে সেই লাইনটো বাদ দি তেখেতলোকে বেলেগ কাম কৰিলে মোৰ মতে ভৱিষ্যতে উন্নতি কৰিব পাৰিব। আৰু যিসকল উপযুক্ত তেওঁলোকেতো জানে, আৰু হাইট হয়, চেষ্ট যদি কাৰোবাৰ নাই হোৱা, চেষ্টটো সেইটো এক্সাৰচাইজ কৰি আনিব পাৰি, কিন্তু হাইটটো নোৱাৰি। গতিকে আপোনালোকে যিটো লাইনত নহয়, এতিয়া মই যদি এটা গীত গাব যাওঁ, সেইটো মানুহ পলাই পতং দিবই। গতিকে মই গানটো নোগোৱাই ভাল, মই গম পাওঁ। তাতকৈ মই বজাবলৈ শিকোঁ, বজোৱাটো নিশ্চয় পাৰিম। ঠিক তেনেধৰণে বেলেগ লাইন লৈ তেওঁলোকে নিজৰ ভৱিষ্যত উজ্জ্বল কৰিব বুলি মই আশা ৰাখিলোঁ। আৰু মই কাৰো মনত দুখ দিবলৈ ভিডিঅ'টো বনোৱা নাই, মানে বেয়া লাগে ন। আমাৰ অসম পুলিচতো ধৰা পৰিছিলে। 1 নম্বৰ ভিডিঅ'ত আপোনালোকে যিটো দেখিছে সেইটো হ'ল আমাৰ অসম আৰক্ষী ট্ৰেইনিঙত নহয়, অসম আৰক্ষী ইণ্টাৰভিউত হৈছিলে। সেইটো ফ'কাছ কৰা নাই, কাৰণ তেখেতৰ মুখখন দেখালে তেখেতৰ ভৱিষ্যতৰ কথা আছে, হীনমন্যতাত ভুগিব, গতিকে কৰা নাই। খালি ভৰিটো দেখুওৱা হৈছে, আপোনালোকে চাই লওক। ইমানখিনি কষ্ট কৰাতকৈ সেই কষ্টখিনি বেলেগ কামত যদি কৰে, মোৰ দৃষ্টিভংগীত তেখেতলোকে সফল হ'ব পাৰিব, কাৰণ তেখেতলোকে ইয়াত যিমানে কষ্ট নকৰক সম্ভৱ নহয়। গতিকে মই অনুৰোধ জনালোঁ, যিসকলৰ হাইটটো একেবাৰে নহয়, আপোনালোকে মানে কষ্ট কৰি ফিল্ডত এই লাইনটো নল'ব। কষ্ট কৰক, ফিল্ডত এক্সাৰচাইজ কৰাটো খুবেই ভাল, আপোনালোকে কষ্ট কৰক নিজৰ হেল্থ মেইনটেইনৰ কাৰণে, কিন্তু এই লাইনটোত মিছা বেকাৰ আপোনালোকে লাগি লাভ নাই। গতিকে পুনৰবাৰ আপোনালোকলৈ মই অনুৰোধ জনালোঁ, তেনেকুৱা কৰ্মবোৰ কৰি নাযাব। আজি হয়তো উলিয়াই দিছে, কালি হয়তো পানিছমেণ্টটো হকদাৰ হ'ব পাৰে আপুনি। গতিকে তেনেকুৱা কামবোৰ নকৰিব। আৰু যিসকলে 1 তাৰিখৰ পৰা জইন কৰিব, তেখেতলোকক মই বহু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু যিসকলে প্ৰেক্টিছ কৰি আছে তেওঁলোককো উৎসাহ যোগাইছোঁ, আপোনালোকে ফৰেষ্টৰ আহি আছে, এপ্লাই কৰক। SSC কিবাকিবি ওলাই থাকে, আপোনালোকে ভিডিঅ'বোৰ চাই থাকিব, আৰু তাতে আবেদন কৰি নিজকে এজন অসম মাতৃ বা ভাৰত মাতৃ সুৰক্ষা কামত নিয়োজিত কৰিব পাৰিব। আৰু বেছি নকওঁ, আপোনালোকে ভিডিঅ'টো চাই গমেই পাইছে। আৰু অসম আৰক্ষীত অহা যুৱকজনৰ ভিডিঅ'টো আৰু অগ্নিবীৰৰ ভিডিঅ'টো মই আগবঢ়ালোঁ, আপোনালোকে চাব। জয় হিন্দ।